নমস্কাৰ ফ্ৰেণ্ডছ, মই হ'লোঁ বিনোদ। বিনোদ কোৱা কোৱা। মই আজি আপোনালোকৰ আগত এটা বস্তু আনবক্সিং কৰিম বুলি ভাবিছোঁ। আপোনালোকে চাব না বস্তুটো? চাম কেলে নাচাম বাৰু। বলক আপোনালোকক বস্তুটো দেখাওক। বলকচোন বাৰু কি দেখুৱা আজি চাই লওঁ, আমাৰ দৰ্শকেও চাব। বলকচোন বাৰু বলক। তেন বস্তুটো হৈছে জাইঙা। বিনোদ, এই জাঙিয়াটো কেই টাইপত ব্যৱহাৰ কৰিব পাৰি আমাৰ শ্ৰোতাসকলক অলপমান ক'ব নেকি? তোমাৰ ভিডিঅ'টো চাই ভাল পাব। জাইঙাটো দুটা টাইপত ব্যৱহাৰ কৰিব পাৰে। এটা হ'ল আপুনি নৰ্মেল মানুহৰ দৰে, আৰু এটা হ'ল স্পাইডাৰমেন ছুপাৰমেন টাইপত। বিনোদ, নৰ্মেল মানুহ আৰু স্পাইডাৰমেন মানুহৰ মাজত অলপমান বুজাই দিব নেকি? আমাৰ দৰ্শকসকলে জানিব। এতিয়া নৰ্মেল মানুহ বুলি ক'লে কি আপুনি? নৰ্মেল মানুহ বুলি ক'লে আপুনি যোনে লং পেণ্ট চংপেণ্টৰ তলত পিন্ধে সি হ'ল নৰ্মেল মানুহ। আৰু আপুনি স্পাইডাৰমেন যদি চেচি গম পাব, তাহোন পিন্ধে জাইঙা আণ্ডাৰ লং পেণ্টৰ ওপৰত। তো আপুনি এই জাইঙাটো আপুনি কিন্তু লং পেণ্টৰ ওপৰতহে পিন্ধিব লাগিব, মানে স্পাইডাৰমেন ছুপাৰমেন টাইপত পিন্ধিব লাগিব। বিনোদ, তুমি দুআষাৰ ক'বা নেকি? কি কাৰণে আমি এই জাঙিয়াটো নৰ্মেল মানুহৰ দৰে পিন্ধিব নোৱাৰোঁ আৰু কি কাৰণে স্পাইডাৰমেন টাইপত পিন্ধিব লাগিব? দুআষাৰ ক'ব নেকি আমাৰ দৰ্শকসকলক? কাৰণ মেইন কথাটো হ'ল ইয়াৰ দাম। এটা দাম চাওক, 130 টাকা। এতিয়া আপুনি 130 টাকা দি কিনি আনা বস্তু এটা আপুনি লংপেণ্টৰ তলত পিন্ধি থাকব, ইমান দামী বস্তু এটা। তো আপোনালোকে ইমান দামী বস্তু এটা লংপেণ্টৰ তলত পিন্ধে, আৰু লংপেণ্টৰ তলত পিন্ধিব 130 টকা কিয় লাগে? আপুনি 13 টকা পিন্ধিলেও কথা নাই। मारो मुझे मारो नहीं, ये मजाक हो रहा है। एक सेकंड यार, मजाक हो रहा है। বিনোদ, পিছে এইটো কেনেদৰে ব্যৱহাৰ কৰিব লাগিব? এইটো আপুনি স্পাইডাৰমেনৰ দৰে ব্যৱহাৰ কৰিব লাগিব, তেতিয়াহে হৈছিল হ'ব। আপোনাৰ মানুহে দেখা পাব আপোনাৰ 130 টকা বস্তু। তো এইটো মেইন কথা। এতিয়া জাইঙাটোৰ মেইন কথা হ'ল জাইঙাটো আনবক্সিং কৰোঁ। তেন্তে বলক, পিছে আৰু দেৰি নকৰোঁ, আনবক্সিংটো কৰি দিওঁ আৰু নে কি? পিলাও জাইঙাটো খোলো। এইটো হ'ল জাইঙা। তো দেখিছেনে বন্ধুসকল, অসমৰ টেকনিকেলৰ ওপৰত কি হৈ আছে। আমাৰ লগত আৰু এজন আছে, তেওঁৰ লগতো কথা পাতিম আমি। ভিডিঅ'টো চাই থাকক শেষলৈ। हेलो दोस्तों, वेलकम टू माय चैनल। ৱেলকাম। আপুনি কি দেখাব আজি আমাৰ দৰ্শকক, মানে আমাৰ ভিউৱাৰ্ছক আপুনি কি দেখাব আজি? আজি মই আপোনালোকক অসমৰ জনপ্ৰিয়তাৰ শীৰ্ষত থকা বস্তু এটাৰ আনবক্সিং দেখুৱাবলৈ যাইছো। আচলতে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিম্পু বড়ো আহি গ'ল, চলিয়ে শুৰু करते हैं। কেল কৰিছে নিজৰ ষ্টাইলৰে। তে বলক আৰু কি চাই আছো, জল আৰম্ভ কৰোঁ। তো বলক দেৰি নকৰোঁ আৰু নে কি? আনবক্সিংটো কৰি দি ভিডিঅ'টো চাওঁ। জি হা দোস্ত, আমি আজি এনেকুৱা এটা বস্তুৰ কথা পাতিব যাইছো, এনেকুৱা এটা বস্তু আনবক্সিং কৰিব যাইছো, যিটো বস্তুৱে আমাৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এক মায়াৰ জৰিৰে বান্ধি ৰাখিছে। হয় নেকি? কি বাৰু বস্তুটো চাওঁ দেচোন, আমাৰ দৰ্শকসকলেও চাবলৈ অপেক্ষা কৰি আছে। তো বলকচোন চাওঁ কি বস্তু এইটো। এই বস্তুটো এনেকুৱা এটা বস্তু যিয়ে অসমত থকা ইংলিছ কোচিং চেণ্টাৰসমূহক সমানে টক্কা দি আছে। হা বন্ধুসকল, আজি আমি কথা পাতিম অসমৰ জনপ্ৰিয়তাৰ শীৰ্ষত থকা এটি প্ৰডাক্ট। সেই প্ৰডাক্টটো হ'ল আপোনালোকৰ সকলোৰে মৰমৰ, সকলোৰে চেনেহৰ, কম টকাত মজবুত খানা গেলা। জি হা দোস্ত, এইটো বস্তু প্ৰথমতে মই কৈ দিওঁ এইটো বস্তু ক'ত উপলব্ধ হয়। ক'ত উপলব্ধ হয় বাৰু দুআষাৰ কওকচোন। আহক মই কৈ দিওঁ। অসমত ইমানবোৰ স্কুল নাই, অসমত ইমানবোৰ দোকান পোহৰ নাই, অসমত ইমানবোৰ হস্পিটাল নাই, অসমত ইমানবোৰ চৰকাৰী অফিচ নাই, অসমত ইমানবোৰ ছোৱালী নাই। জি হা দোস্ত, অসমত ইমানবোৰ চৰকাৰী হওক বেচৰকাৰী হওক প্ৰতিষ্ঠান নাই, যিমানবোৰ ইয়াৰ খাতি আছে। ইয়াৰ দামটো কৈ দিবা নেকি আমাৰ দৰ্শকক? হা দোস্ত, আৰু ইয়াৰ দামটো মই আপোনালোকক কৰিছো, ইয়াৰ মাত্ৰ 10 টকা। 10 টকা।
দোস্ত 10 টকাত আপোনালোকে পাব অসমৰ আগশাৰী ইংলিছ কোচিং চেণ্টাৰসমূহক টক্কৰ দিব পৰা এটি প্ৰডাক্ট। এই প্ৰডাক্টটো হয়, এই প্ৰডাক্টটো খোৱাৰ পিছত আপুনি ইংলিছ কোচিং কৰাৰ কোনো দৰকাৰ নাই। আপোনাৰ অন্তৰৰ পৰা এনেধৰণে ইংলিছ ওলাব যেনেদৰে মোদীৰ ভাষণ ওলায়। कौन है ये लोग? कहाँ से आते हैं? ঠিক আছে দোস্ত, মই আপোনালোকক দেখুৱাম এইটো কেনেকৈ খুলিব। একদম নৰ্মেল, একদম ইজি, বাচ্চাও খুলি দিব পাৰিব। জাষ্ট কোনা এটা ধৰিলে হ'ল, গাঁঠিটো ধৰিব। 3 কোণা 1 গাঁঠি বুলি ইয়াক কোৱা হয়, অসমত জনপ্ৰিয়। ইয়াৰ এটা ফুটা কৰা হয়। তাৰ লগতে দোস্ত মই এটা কথা কৈ দিছোঁ, আমাৰ উপৰিপুৰুষে কৈ গৈছে যে দিন বেয়া চলিলে ভাতেই জম আৰু বটলৰ ভিতৰত সোমাই ল'লে গেলাও ৰম। ইয়াৰ পৰা কি কি সুবিধা হয়, যি হ'লেও বাকীখিনি ক'লে, গতিকে ইয়াৰ পৰা কি কি সুবিধা হয় সেইখিনিও আমাৰ দৰ্শকসকলক কৈ দিয়ক, যাতে আমাৰ দৰ্শকসকলেও গম পায়। আপোনালোকক ক'বলৈ যাই আছোঁ ইয়াৰ সুবিধাসমূহ। যিহেতু দোস্ত এই বস্তুটো এনেকুৱা এটা লাভৱান প্ৰডাক্ট, এই বস্তুটো আপোনাক বহুত ধৰণৰ সুবিধা প্ৰদান কৰি আহিছে। প্ৰথম কথা হ'ল, এই বস্তুটো যদি আপুনি গ্ৰহণ কৰে তেতিয়াহ'লে আপোনাক ইংলিছ কোচিঙৰ কোনো দৰকাৰ নাই। আপুনি বিভিন্ন ধৰণৰ, ইংলিছ বুলি নহয়, আপুনি বিভিন্ন ধৰণৰ ভাষা আপোনাৰ মনৰ পৰা ওলাই আহিব। আপুনি বিভিন্ন ধৰণৰ ভাষাৰ আপুনি পাৰ্গত হৈ উঠিব। मारो मुझे मारो मारो मुझे मारो। দ্বিতীয় কথাটো হ'ল ফ্ৰেণ্ডছ, যদি এই বস্তুটো অতিপাত খোৱাৰ ফলত আপোনাৰ মৃত্যু হয় তেতিয়াহ'লে আপোনাক শ্বহীদ ঘোষণা কৰা হ'ব আৰু চৰকাৰৰ তৰফৰ পৰা এটি শকত ধনৰ টোপোলা 2 লাখ টকাৰে আপোনাক পুৰস্কৃত কৰা হ'ব। বন্ধুসকল, কি চলি আছে মানে এই টেকনিকেলৰ ওপৰত? কোনে দিবহে তোমাক 2 লাখ টকা চৰকাৰৰ ফালৰ পৰা? চৰকাৰৰ কি টকাবোৰ কিবা গছত লাগিছে নেকি? তোমাক যে মদ খাই মৰিলেও 2 লাখ টকা দিব? কি বৰকি আছে এইবোৰ? ইয়েছ দোস্ত, তাৰোপৰি ইয়াৰ সকলোতকৈ ডাঙৰ সুবিধাটো হ'ল অসমৰ বুলি নহয়, গোটেই দেশৰ, গোটেই পৃথিৱীৰ ভয়ংকৰভাৱে বাঢ়ি অহা জনসংখ্যাৰ প্ৰতিৰোধৰ ই এক অত্যাৱশ্যকীয় আহিলা বুলি ক'ব পাৰি। হয় দোস্ত, এইটো খোৱাৰ ফলত বহুত মানুহ মৰি আছে আৰু ই জনসংখ্যা বৃদ্ধি হোৱাত হ্ৰাস কৰাই আছে। সেইকাৰণে দোস্ত শাস্ত্ৰই কৈ থৈ গৈছে, ঈশ্বৰ আল্লাহ ভগৱান গড প্ৰত্যেক দিনাই খাবা মদ, মৰি গ'লেও আপত্তি নাই, 2 লাখ টকাৰ চৰকাৰৰ পৰা সাহায্য পায়। দেখিছে না বন্ধুসকল, অসমৰ টেকনিকেলৰ ওপৰত এইবিলাক কি চলি আছে? এনেবোৰ অদ্ভুত প্ৰাণীৰ কাৰণে আমাৰ অসমৰ যিবোৰ টেকনিকেল চেনেল আছে সেইবোৰ চেনেল বৰবাদ হৈ গৈছে আৰু উঠি অহা যুৱ প্ৰজন্ম মানে ল'ৰা ছোৱালীবিলাকেও বেয়া পথত গতি কৰি আছে। এইবিলাক ভিডিঅ' চাই আমাৰ উঠি অহা যুৱ প্ৰজন্মই কি শিকিব? মদ বা গেলা আনবক্সিং কৰা শিকিব নে পঢ়া শুনা শিকিব? নতুবা এই যে দেখিলে আপোনালোকে জাঙিয়া আনবক্সিং, সেইগিলা শিকিব নেকি আমাৰ উঠি অহা যুৱ প্ৰজন্মবিলাকে? গতিকে এনেবোৰ মানুহক ভৱিষ্যতে উঠি আহিবলৈ চান্স নিদিব। গতিকে এনেবোৰ ভিডিঅ' দেখিলে এটা বেয়াকৈ কমেণ্ট কৰক ইহঁতক, যাতে ইহঁতে আগলৈ আৰু ভিডিঅ' বনাবলৈ চান্স নাপায়। ধন্যবাদ।